আমাৰ গাঁৱত কাতি বিহুত প্ৰত্যেকৰে ঘৰে ঘৰে কলপুলি পুতি চাকি জ্বলোৱা হয়। এনেদৰে দিব্যজ্যোতি আৰু কলপুলি পুতা হৈছে ঘৰৰ ওচৰত। এইবিলাক চাৰিওফালে কলপুলি পুতা হৈছে। এনেকে কাতি বিহুত ঠগি দিয়া হয়। এয়া তুলসীৰ তলত ঠগি দি আছে। আমাৰ ইয়াত কাতি বিহুত সকলোৱে লগ লাগি প্ৰত্যেকৰে ঘৰে ঘৰে এনেদৰে ঠগি খোৱা হয়। এয়া হৈছে আমাৰ গাঁৱৰ কাতি বিহু। এনেকে আমি ঘৰে ঘৰে চবৰে ঘৰে ঘৰে ঠগি খাওঁ। এটা মজাই বেলেগ এনেকে ঠগি খোৱা। ঘৰে ঘৰে একফালৰ পৰা খাই যাওঁ ঠগি। কি বস্তু? আপেল। দে দি কেমেৰামেন পোহৰ বঢ়িয়া হয়। গাজি বিলাই আছে। হৈছে আমাৰ গাঁৱৰ কাতি বিহু। এনেকে ঘৰে ঘৰে গাজি খোৱা হয়। দে আমাৰ ভূপেন দাসে কাতি বিহুৰ বিষয়ে দুই এষাৰ মান কথা কব কিবা কিবি। দে ক। কথাটো হ'ল কি কাতি বিহুত ঘৰে ঘৰে এইটো গাজি খোৱা বুলি কওঁ আমি। ঘৰে 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 ঠগি দে। আমাৰ কলপুলিও পুতে কোনবাই কোনবাই নুপুতেও। এই সেই কলপুলি নালকে দে আমাৰ গাঁৱৰ হিচাপতে কওঁ। লগ লাগি খাই আৰু বাদ দে।